हेलो नमस्कार वेलकम मोर नतुन पेजলৈ तो फेसबुक बर्तमान এটা ট্রেন্ড চলি আছে কন্টেন্ট মনিটাইজেশন পাইছে না নাই তো কন্টেন্ট মনিটাইজেশন পাবলৈ হলে মানে এখন ফর্ম ফিল আপ फेसबुक शेरो ये लो एक কৰিব মই আপোনালোক দেখাইছো তো প্ৰথমতে ফেসবুক একাউণ্ট খুলি লব তাৰ পিছত প্ৰফাইলত যাব প্ৰফাইলত যোৱাৰ পিছত ইয়াত দেখিছেন প্ৰফেশনাল ড্যাশবোর্ড এই প্ৰফেশনাল ড্যাশবোর্ডত যাব যায় আপোনালোকে মনিটাইজেশনত যাব যোৱাৰ পিছত এনেকৈ তললৈ স্ক্ৰল কৰিব তাৰপিছত দেখিব যে বোনাস আছে এড ডাউনলোড আছে ইয়াত ক্লিক কৰিব Congrats you কৰাৰ লগে লগে এনেকৈ এখন সেই মানে এটা ভিডিঅ' আহিব তাৰ তলত লাৰ্ণ মোৰ আছে লাৰ্ণ মোৰত ক্লিক কৰি দিব লাৰ্ণ মোৰত ক্লিক কৰাৰ পিছত নতুন এখন পেজ খোল খাব ফেসবুক কন্টেন্ট মনিটাইজেশন বুলি ইয়াত না স্ক্ৰল কৰিব লেফট সাইডে এটা গেট স্টার্ট বুলি অপচন আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা নতুন পেজ খোল খাব তাৰ পিছত আহিব আমাৰ ফৰ্মখন তো দেখিছেন নহয় ফেসবুক কন্টেন্ট মনিটাইজেশন বেটা ইন্টাৰেষ্ট ফৰ্ম তো আপোনালোকৰ এতে আছে ইমেইল এড্ৰেছ আপোনালোকৰ যেটো মোবাইল ফোনত ইমেইল এড্ৰেছ আছে হেতু ইয়াত সাবমিট কৰিব তাৰপিছত ফেসবুক একাউণ্টৰ লিংকটো ইয়াত সাবমিট কৰিব আৰু আদাৰ সোশ্যাল আপোনালোকৰ মানে ইউটিউবৰ লিংক নাইবা বেলেগ ফেসবুক মানে আপোনালোকৰ নিজৰে বেলেগ পেজৰ লিংক ইয়াত দি দিব পাৰে দিয়াৰ পিছত লেট ডু দিস মাৰি দিব তো আপোনালোকৰ সাবমিট হোৱা দেখাব সাকসেস বুলি দেখাব তাৰপিছত আপোনালোকে বেক আহি হল লেট ডু দিস মাৰাৰ পিছত সাকসেস হৈ যাব তো মই ফিল আপ কৰা নাই আপোনালোকক দেখাই দিলো ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে বুজাই দিব লাগে তো আপোনালোকে যদি ভাবিছে বলে ফেসবুক একাউণ্ট ক'ত পাম তো বেক আহিব দেখুৱাই দি আছো বেক আহিব বেক অহাৰ পিছত ইয়াত দেখিছেন নহয় 3 ডট এই 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব ইয়াত দেখিছেন নহয় ফেসবুক লিংক ইয়াত কপি লিংক কৰি তাত পেস্ট কৰি দিব আৰু মোৰ পৰা যোনে এই ভিডিঅটো চাই আছে তেওঁলোকে মোক পেজটো ফলো কৰি দিব লাইক কৰিব কমেন্ট কৰিব ভিডিঅটো ভাল লাগিছে যদি শেয়াৰ কৰিব যাতে নতুন যিবিলাক মানে ফলোৱাৰ্স আহে সেইবিলাক যাতে গম পায় তো ধন্যবাদ